নমস্কাৰ, আজি আকৌ মই জলফাই আচাৰ বনাবলৈ ল'লোঁ। জলফাইখিনি বুটলি আনি মই ধুই পেলাই ৰ'দত দিলোঁ। তাৰ পাছত মই জলফাইখিনি পিটিকি ল'লোঁ। তাৰ পাছত মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ আৰু গ্ৰাইণ্ডাৰত মই পিচি ল'লোঁ। কেৰাহীত তেল ঢালি মই তাতে আকৌ দীঘল জলকীয়া, তেজপাত কেইটামান দি পেলাই এই জলফাইখিনি দি ভালদৰে লৰাই নিমখ হালধি দি আকৌ মই পুনৰ ভাজিবলৈ ল'লোঁ। যিহেতু মই মিঠা জলফাই আচাৰ বনাব লৈছোঁ, ইয়াতে মই মিঠৈ একাপ দি ভালদৰে আকৌ লৰাই ৰঙা জলকীয়া আৰু ক'লা নিমখ এচামুচ দিলোঁ। আৰু অকণমান মই ভালদৰে ভাজি লৈ পিচি থোৱা মছলাখিনি ইয়াতে মই ঢালি দিলোঁ। এতিয়া ভালদৰে ভজাৰ পিছত এয়া আমাৰ জলফাই আচাৰ হৈ গ'ল। অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এয়া জলফাই আচাৰখিনি ধুনীয়াকৈ বৈয়ামত ভৰাই থৈ দিওঁ।